Assalamualaikum, welcome to my vlog. More vlogot আপোনালোক সকলোকে স্বাগতম আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ দুৱাত আলহামদুলিল্লাহ আমিও ভালে আছো আৰু আমাৰ এখেতে এটা বস্তু আনিলে বলক আপোনালোকক দেখুৱাই আছো হেল্ল এভৰিৱান আৰু চক ৰাতিপুৱা মোৰ মানুহজনে কি আনিছে চক আৰু এটো চাগে বহুতে চাই চিনিয়ে পাইছে ইয়াৰ ভিতৰত আছে দৈ আৰু এটো মোৰ সেকেন্ড টাইম খোৱা হ'ব ইয়ালে এটা খুলি আপোনালোকক দেখুৱাম I get it hot to let him. He could nice that. So, can't believe it. Too good? Man. I made it. Man. Out now. Man, out there. আৰু এই সবজিবোৰ দেখিছেনে কেলে দেখুৱালো আজি হৈছে যিহেতু দেওবাৰ আৰু আমাৰ ঘৰত মানে প্ৰত্যেক সোমবাৰে অকল সবজি অনা হয় সপ্তাহত অকল এদিনে সবজি অনা হয় আৰু বাকি কেদিন মাছ মাংস তেনেকে মানে কি দুদিন পিছে অনা হয় তো আৰু যেহেতু আমাৰ ইয়াত সপ্তাহত সোমবাৰ দিনটোত মানে বজাৰ বহে সাপ্তাহিক বজাৰ বাৰ হয় তো আজি গপককে হৈ গল পাছলিহে তো তাকে ক'লো যে কালি সোমবাৰ আজি যেহেতু দেওবাৰ এদিনৰ কাৰণে কিবা এটা পাছলি লৈ আনক তো আমাৰ এখেতে কি আনিলে চক মূলা আনিছে আৰু এটো লগতে ওলকবি তিনটা ইয়াত আছে ফুলকবি বন্ধাকবি এটো ধনিয়া পাত আৰু বজাৰত বেলে ধনিয়া পাত পাবলে নাইকিয়া হৈ গৈছে ইমানে মানুহ বিচাৰি মানে তত নাইকিয়া হৈ গৈছে তো তাৰে পৰা আজি কিবা এটা বনাম চাও কি বনাম আপোনালোকক অলপকে দেখুৱাই দিম আৰু এটো আমাৰ ইয়াত পোৱালি কি কৰিছা আৰু তুমি যে ছোৱালী নিচিনা যে মুখটো ভেঙাই দেখাই দিয়া নাই বা আমি তো চিঙি দিম তেতিয়া হলে চাই থাকক এবোৰ কাটি মিলি মই ৰেডি কৰো ভাতটো বনাব আছে যেহেতু এটো হৈ গল মোৰ ইয়াত ভাত আৰু ইয়াত আছে দাইল হৈ গল আৰু এটো কাটিলো ভাজি ইয়াত আছে মূলা ফুলকবি ওলকবি আলু ইয়াত বহাই দিলো কেৰাহীও যেহেতু তেল দি দিলো গৰম হৈ গল এতিয়া ভাজিখিনি বনাই ল আৰু এতিয়া বেছি সময় যেহেতু হোৱা নাই 12:30 বজা নাই আৰু চাহ খাবলৈ মন গৈছে সবৰে মোৰো মন গৈছে মাৰো মন গৈছে এখেতৰো মন গৈছে খাবলৈ তো তাকে ভাবিছো ভাজিখিনি বনাই চাহ বনাম আৰু বাইদেউ গৰাকী বাচন ধুই কৰি দিলে ৰেডি এতিয়া সেইখিনি অকল সজাবই বাকি আছে ন হয় নাই বাহিৰৰ পৰিবেশ চক কিমান লেতেৰা হৈ আছে গুটেইখন জাবৰ আৰু এটো চক কাৰ যে কুকুৰা হয় ইমান আমনি কৰে আৰু লগতে ইয়াত চক এটা দুটা তিনিটা চাৰিটা গৰু হুমালে আমাৰ বাৰীত কেনেকে হুমাই কবই নোৱাৰে হেবেলে জাগে সাইডত ৰাস্তা আছে কবাত বাবু খেদাবি যা এটো লাঠি ল হা এই যে লাঠি ল খেদাবি যা খেদা ভয় লাগে হা যা একো বেয়া নহয় খেদা আকৌ হালধি খাই দিব সব হালধি খাই দিব খেদা সেইটো কি হালধি খেদা আকৌ একো নহয় যা তোৰ দম আছে না নাই চাম যা খেদা গোটেই কিটাকে খেদা ইমান বদমাছ নহয় গৰুকিটা কি কব আৰু হা পেলাই দিয়ক নাখায় আৰু কোনো চা আহি যা গুচি গল তোতকে দেখোন লাঠিটোৱে ডাঙৰ হৈছে আৰু সেইটো দেখিছেনে সেইটো হৈছে সজিনা গছ আৰু এতিয়ালৈকে লগাই নাই সেইটো চাগে জানুৱাৰী ফেব্ৰুৱাৰী মাহতে লাগিব কিন্তু আমি চাগে খাবই নাপাম লাগি থাকিব আমি জামে গেটাৰ আগতে চাগে যাবগে পাৰো আৰু
এইটো দেখিছেনে নেমু গছ, ইয়াতো নেমু এতিয়ালৈকে লগা নাই। আৰু আমাৰ যে এনেহ'লে আমাৰ এই গোটেইখন চাফা হৈ থাকে আৰু লগতে পূৰা পাচলি, ধনিয়া পাত আৰু যিমান মানে পাচলি চব পাচলিয়ে লগায় মা আৰু আমাৰ এখেতে দুয়োজনে মিলি লগায়। এখেতৰ যেতিয়া ডিউটি নাথাকে তেতিয়া এখেতে এইবোৰে কৰি থাকিছিলে। এতিয়া যিহেতু ইয়াৰ পৰা যামগৈ তো এনে লগাই লাভ নাই আৰু লগালেও আমি খাব নাপাম যামেগৈ, তো সেইটো কাৰণে লগোৱা হোৱা নাই। সেইটো কাৰণে বাৰীটো একদম অৱস্থাই নাই, নহ'লে একদম গোটেইখন সেউজীয়া আৰু গোটেইখন একদম পাচলিৰে ভৰি থাকে। আৰু আমি যে সোমবাৰে যিহেতু এখেতে চব্জি আনে যে তেতিয়া আমাৰ পাচলি মানে আনাৰ প্ৰয়োজনেই নহয়, কাৰণ বাৰীতে ইমান উভৈনদীকৈ লাগি থাকে। তো সেইটোৱে, এতিয়া আৰু উপায় নাই, কিনি খাবই লাগিব। আৰু এতিয়া আমি য'ত যাম যে নতুন ঘৰত, তাত বহুত জেগা আছে, তাত চাগে মায়ে কিবা কিবি লগাব পাৰে গছ। আৰু গছ যিহেতু লগালে লগালগটো হৈ নাযায়, তো তাৰ কাৰণেতো ৰখিব লাগিব। ধৈৰ্য্যৰ ফল মিঠা নহয় জানো, তো লাগিব 2-3 বছৰ। আৰু সেইটো চব কলগছটো যে দেখিছে, এইটো কল লাগি আছে আৰু লগতে কলডিলো লাগি আছে। এতিয়ালৈকে হোৱা নাই বাৰু, বেয়াই হ'ল নেকি, একো ধৰিবই পৰা নাই ন আবু, হয় নাই? আৰু কচোন তই ইমান টিকলু মিকলু কেলে এনে? আৰু এইটো যে আপোনালোকক খেলাখন দেখুৱাইছিলোঁ, সেইখিনি ভাঙিলে, এতিয়ালৈকে কিন্তু অহাই নাই। কেতিয়া আহে গাড়ী ক'ব নোৱাৰোঁ, গাড়ী আহিলে মানে গোটেইখিনি একেলগে উঠাই মেলি লৈ যাব। আৰু চাওক আমাৰ মুখটো কি হৈ গৈছে, টোপনি খতি যে পূৰা একদম চকুৰ তলত ক'লা পৰি গৈছে। আৰু এতিয়া ভাত বনালোঁ আৰু দাইল ভাজি বনালোঁ, দেখুৱালোঁ আপোনালোকক। তো তাকে ভাবিছোঁ দাইলটো বাগাৰ দিয়া নাই, দাইলটো বাগাৰ দিব বাকী আছে। আৰু আজি খুব সোনকালে মানে ভাত হৈ গ'ল বনোৱা, নহ'লে মোৰ 1টা, 1:30 বা 2টা বাজি যায়। আজি 12:30 চব হৈ গ'ল, 12:30 মানে বনাই মেলি আজৰি হৈ গ'লোঁ। তো সেইটো কাৰণে বোলো চাহ খাবলৈ মন গৈছিলে, চাহো খালোঁ। আৰু দাদা এজনো আহিছে, তেওঁকো চাহ দিলোঁ, এখেতকো দিলোঁ আৰু মাকো দিলোঁ। আৰু এতিয়া ভাবিছোঁ বনাম উৰহি চাটনি। আৰু আমাৰ যিহেতু আগফালে উৰহি গছ আছে, তো উৰহি মানে ছিঙা নাই মানে মই, তো তাকে ভাবিছোঁ আজি উৰহিৰ চাটনি বনাম। আৰু উৰহিৰ চাটনি যিহেতু আপোনালোকে জানে কেনেকৈ বনায়, নেদেখাওঁ মই, অকল চিঙাটো আপোনালোকক মানে পাৰিলে দেখুৱাই দিম। তো দাদাজন বহি আছে যে সেইটো কাৰণে মানে মোক আগফালে যাবলৈ অলপ টান লাগিছে। তো দাদাজন গুচি গ'লে উৰহি ছিঙি আনিম। আৰু গৰম পানীও যিহেতু আছে, অকল বইল কৰিম আৰু চাটনি বনাম। আৰু তাকে ক'ত যাওঁ তই, ক'ত যাওঁ? আৰু বাহিৰত যে ইমানেই ৰ'দ দিছে নহয়, কি ক'ব আৰু, একদম মানে ঠাণ্ডা দিন আহিছেই যদি তেতিয়াও মানে ঠাণ্ডা দিন অহা নিচিনা লগা নাই, অকল ৰাতিহে মানে ঠাণ্ডা লাগে। আৰু ৰাতি যে আমাক ইমান অশান্তি লাগে, ঠাণ্ডাত ব্লেংকেট লৈও মানে শান্তি নাপাওঁ। এই বাগানটো দেখিছে যে পিছফালৰ পৰা, আৰু আমাৰ ৰুমটো ওচৰতে আছে, মানে ইমান দূৰৰ পৰা অলপ দূৰ মানে ডিষ্টেঞ্চ চোৱা যায়। তো ৰাতি ইমানে ঠাণ্ডা সোমায়, আৰু ৰাতি যেতিয়া বাথৰুম যাওঁ 1-2টামান বজাত, তেতিয়া পূৰা নিয়ৰে পূৰা মানে আগুৰি ধৰে, একো চায়ে নাপাওঁ। বহুত আপোনালোকক কৈছিলোঁ যে উৰহিৰ চাটনি বনাম বুলি, কিন্তু চাওক আহি দেখিছোঁ যে উৰহিখিনি ডাঙৰে হোৱা নাই, একদম কোমল একদম কোমলীয়া হৈ আছে, খাই একদম ভাল নালাগিব এইটো চাওক। সেইটো কাৰণে এখেতক ক'লোঁ যে ছিঙি দিয়কচোন, চাটনি বনাম। তো আহি কিনে দেখিলোঁ উৰহিবোৰ ডাঙৰে হোৱা নাই, একদম পুৰঠ হোৱা নাই, একদম কোমলীয়া, খাই একদম ভাল নালাগিব। এইটো চব ওচৰৰ পৰা দেখুৱাইছোঁ। আৰু ইয়াত যে বেৰ দিয়া আছে, সেইটো কাৰণে মই পাৰ হৈ যাব পৰা নাই, সেইটো কাৰণে দূৰৰ পৰাই কেমেৰা কৰি দেখুৱাইছোঁ। আৰু এইটো চব ওলমি আছে, এইটো কি কৰিছে আপুনি? কি কৰিছে? ক'ত গ'ল?